হাই গাইজ, গুড মৰ্ণিং। মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই। এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মই মনক ভাত পানী খুৱাই আজৰি হ'লোঁ, কিন্তু মই আজি ঘৰৰ কাম কৰা হোৱাই নাই। সেয়েহে মই এতিয়া ঘৰৰ কাম কৰি আছিলোঁ আৰু মই ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু মা আজি ৰাতিপুৱাই খুৰাহঁতৰ ঘৰলৈ গ'ল। মই যে কৈছিলোঁ খুৰাৰ অসুখ হৈ আছে, তেখেত বৰ্তমান সুস্থ হৈ উঠা নাই। তেখেতৰ চিকিৎসা গুৱাহাটীত হৈ আছে আৰু সেয়েহে ঘৰত সকাম এভাগ পাতি দিছে তেখেতৰ হৈ, যাতে তেওঁ সোনকালে সুস্থ হৈ উঠে। আৰু আমি সকলোৱে কামনা কৰোঁ তেখেত সোনকালে সুস্থ হওক। আৰু আজিৰ ভিডিঅ'টো চাই থাকিব। তেন্তে মই এতিয়া কামবোৰ কৰি লওঁ, তাৰপিছত আকৌ মই লগ পাই আছোঁ। এতিয়া মই ভাতৰ লগত খাবলৈ কিবা এটা বনাই লওঁ, তেন্তে চাই থাকক। এয়া মই ডিম এটাকে অমলেট কৰি খাওঁ বুলি গুলি লৈছোঁ। আৰু চবতকৈ সোনকালে ডিমটোৱে হয় যিহেতু, সেয়ে মই এতিয়া অমলেটটো কৰি লওঁ আৰু চাই থাকক। আৰু এয়া মোৰ অমলেট ৰেডি হৈছে, হৈ গ'ল অমলেট। এয়া ভাতৰ লগত আছে দালি, ৰাতিৰে হয় দালি, আৰু আলু ভাতত দিছিলে মায়ে। ইফালে মাছ এপিচ ফ্ৰাই কৰি ল'লোঁ আৰু ডিম। আৰু এতিয়া ভাত খাই লওঁ। এয়া মই ৰাতিপুৱা ভাত খাই লওঁ, আৰু আজি দুপৰীয়া ভাত বনাব নালাগে, খুৰাহঁতৰ ঘৰলৈ যাম। তো ভাত খাই লওঁ এতিয়া। আমাৰ ধুনুৱে গা ধুব। অকণমান লোৱা। এয়া মনে নিজে গা ধুৱে ন? মন বাই বাই, এইফালে চাই দিয়া, হাঁহি দিয়া। গা ধুই লওঁ বুলি কৈ দিয়া। এয়া মই এতিয়া লৈছোঁ ডিমৰ বগা অংশ, আৰু ৰাতিপুৱা ডিমৰ আমলেট কৰি খাইছিলোঁ, তো বগা অংশ অকণমান মই থৈ দিছিলোঁ। আৰু এই বগা অংশ লগালে কি হয় মই কৈ আছোঁ। মই গোটেই মুখখনত লগাই ল'লোঁ বগা অংশখিনি। আমি কেতিয়াবা পাকঘৰৰ বস্তুৰে মুখখন আমি চিকুণাব পাৰোঁ। আমলেটটো মই খালোঁ আৰু বগা অংশ অকণমান থৈ দিলোঁ, আৰু মই স্কিনত লগাই ল'লোঁ। আৰু ডিমৰ বগা অংশ লগালে কি হয়, আমাৰ স্কিনটো 30 বছৰৰ পিছত লাহে লাহে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে, আৰু লাহে লাহে সুতুৰা পৰিবলৈ ধৰে। 30 বছৰৰ পিছত অপেন প'ৰ্ছৰ সমস্যাই দেখা দিয়ে। তো এইবোৰ সমস্যা নহ'বৰ কাৰণে আপোনালোকে এই ডিমৰ কুহুম নহয়, বগা অংশটো লগাব পাৰে। আৰু মই লগাই থাকোঁ, মই প্ৰায়ে লগাওঁ আচলতে, মন গ'লেই হ'ল মোৰ। আৰু সপ্তাহত 2-3বাৰ লগাব পাৰে, আৰু লগাই চাব, নিশ্চয় ভাল পাব। কৰিব আমি ঘৰৰ উপাদানেৰে আমাৰ নিজৰ স্কিনটো আমি ভালে ৰাখিব পাৰোঁ। আৰু আপোনালোকে ট্ৰাই কৰি চাব, কিন্তু 30 বছৰৰ পিছতহে। আৰু মোৰ 30 বছৰ হ'ল বাৰু, তো চাই থাকিব। আৰু অকণমান সময় ৰাখি মই অকল পানীৰে ধুই দিম। এতিয়াই চাওক, এয়া স্কিনটো বহুত টাইট কৰে, এয়া বহুত টাইট কৰে স্কিনটো। এতিয়া আমি ওলালোঁ খুৰাহঁতৰ ঘৰলৈ, আৰু গৈ থাকোঁ এতিয়া। আৰু মন সেইটো চেপা খাই মাজত বহি আছে। আমি আহি পাই গ'লোঁ এতিয়া। খুৰাহঁতৰ ঘৰৰ পৰা অহা সময় হ'ল, আৰু আজি মন সোনকালে শুই গ'লহি। ইফালে মন শুই আছে, সেইটো মন শুলে আজি, আৰু ভালেই হ'ল সি শুলে, আৰু ময়ো অকণমান আৰাম কৰি ল'লোঁ। আৰু এতিয়া আবেলিয়ে হৈছে, আৰু চাই থাকিব মই কি কৰি আছোঁ। আৰু নাৰিকল এটা আছিলে, কালিয়ে কাটি থোৱা আছিলে। এতিয়া মই নাৰিকলখিনি এনেকৈ কাটি ল'লোঁ, আৰু মই লগত বিট দিছোঁ। আৰু চাই থাকিব মই কি বনাওঁ, নাৰিকল লাড়ু। মই কালাৰটোৰ কাৰণেহে আচলতে এনেকৈ বিটটো দি দিছোঁ। আৰু মন যিহেতু শুই আছে, মই কামটোকে কৰি লওঁ। এয়া মই নাৰিকল আৰু বিটখিনি একেলগে মিক্সিত পিচি ল'লোঁ, আৰু ধুনীয়াকৈ মিহি কৰি পিচি লৈছোঁ আচলতে। কি ধুনীয়া হৈছে কালাৰটো।
এতিয়া লাডুকেইটা বনালেহে গম পাম আচল কালাৰটো। তো ৰস নেচেপিলেও হ'ব, যিহেতু নাৰিকলটো কাটি থোৱা আছিলে তাৰ ৰসটো অকণমান শুকাই গৈছে। আৰু এতিয়া মই অকণমান চেনি, এটা নাৰিকলত মই 2 কাপ চেনি দিম আৰু অকণমান সময় এনেকৈ থৈ দিম, তাৰপিছত লাডু বনাম। তাৰপিছত দেখুৱাই থাকিম মোৰ লাডুকেইটা কেনেকুৱা হয় কালাৰ। এয়া নাৰিকল আৰু বিট আৰু চেনিখিনি মই ভালদৰে সানি ল'ম, যাতে গোটেইখিনি একেলগে মিক্স হৈ যায়। তেনেকৈ সানি অকণমান সময় মই ঢাকি থৈ দিম। এয়া মই গেছটো তলতে নমাই লৈছোঁ, যিহেতু থিয় হৈ অকণমান সময় লাগে লাডু বনাব। আৰু মই এতিয়া এনেকৈ বহি লৈছোঁ। এয়া সানি লোৱা নাৰিকলখিনি কেৰাহীটো গৰম হ'বলৈ দি থৈছিলোঁ আৰু তাতে মই বহাই দি এতিয়া অকণমান লাৰি থাকিব লাগিব যেতিয়ালৈকে বান নাখায়। এয়া প্ৰায় ভজা হৈছে আৰু নাৰিকলখিনি। আৰু জুইটো মই একেবাৰে কমকৈ দিছোঁ, তেতিয়াহে ভাজিবলৈ ভাল হয়, নহ'লে লাগি ধৰিব। এয়া নাৰিকলখিনি মোৰ ভজা হৈ গ'ল এতিয়া, আৰু ভালকৈ ভাজি অকণমান সময় ঠাণ্ডা হ'বলৈ দি মই এতিয়া লাডুবিলাক বান্ধি লওঁ। আৰু গৰমে গৰমে বান্ধিলে বন্ধা, নহ'লে শুকাই গ'লে বহুত দিগদাৰ হয়। আৰু অকণমান পানীও লৈ লৈছোঁ যাতে বান্ধিবলৈ মোৰ দিগদাৰ নহয়। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু লাডু ৰেডি হৈ গ'ল, এয়া চাওক। এয়া লাডু ৰেডি হৈ গ'ল। আৰু বিট আৰু নাৰিকলেৰে যে ইমান ধুনীয়া লাডু বনাব পাৰি চাই লওক। আপোনালোকে বনাই চাব, সঁচাকৈ বহুত ভাল লাগে। এয়া এতিয়া সন্ধিয়াৰ চাহ খাই লওঁ, আৰু মানুহজনে আনিলে ব্ৰেড আৰু ময়ো লাডু বনালোঁ, তো চাহ খাই লওঁ। আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব, আৰু যদি মোৰ ব্লগটো নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু তেন্তে এতিয়া মই ৰাখিছোঁ, তেন্তে বাই বাই।